নমস্কাৰ বন্ধুসকল, মই কৃষ্ণমণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ হৰখন প্ৰাথমিক বিদ্যালয়লৈ। আজি ইয়াতে সুন্দৰীসকলৰ সমাৱেশ ঘটিছে। লগতে তেওঁলোকে খুব ধুনীয়া এক অনুষ্ঠান আয়োজন কৰিছে, সেইটো হৈছে ভেকশ্যন প্ৰতিযোগিতা। আচলতে কণ কণ মইনা মাইনীসকলে ভেকশ্যন প্ৰতিযোগিতা কৰিলে চায়ো খুব বেছি ভাল লাগে, গতিকে ভাবিলোঁ চাই আহোঁগৈ। আপোনালোকলৈ তাৰ এটি সৰু ভিডিঅ' আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ আচলতে বজাৰ ব্যৱস্থাটোক দেখুৱালে। লগতে ফেশ্বন শ্ব' আজিকালি যে ইমান প্ৰাধান্যতা পায় সেই সম্পৰ্কীয় সিহঁতে কৰি দেখুৱালে। আচলতে সিহঁতৰ মনত যে মানে ধাৰণাবোৰ আহিছে সেইটোৱে বহুত ডাঙৰ কথা, আৰু তাৰ লগতে প্ৰাইজো দিয়া হয়, কিয়নো সিহঁতে ইমান আগ্ৰহ কৰি আহিছে, ইমান হেঁপাহেৰে আহিছে। গতিকে এইখিনি আগলৈ ৰাখিবৰ বাবে এয়া আচলতে এক প্ৰয়াসে কৰা হ'ল। গতিকে আমাৰো খুব বেছি ভাল লাগিলে, খুব ধুনীয়াকৈ অনুষ্ঠান অনুষ্ঠিত হ'ল।